দোস্ত আপুনি গম পাই নে পিছে ইউনাইটেড কিংডমৰ কাউণ্ট্ৰি ইংলেণ্ডত থকা পেইটনৰ পৰা ৰাফলি 5 কিলোমিটাৰ দূৰত এখন টাউন আছে টৰ্কে বুলি। ইয়াতে পাৰ্চি ফছেটৰ জন্ম হোৱা বুলি কোৱা হয়। অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল কি আমি কৈ থকা টৰ্কেত জন্ম লোৱা ফছেট মিষ্টেৰিয়াছ এক্সপ্লৰাৰ আছিল। পাৰ্চি ফছেটৰ প্ৰথমত নিজৰ ট্ৰেভেল পাথত কেতিয়াবা যদি গুপ্তচৰ আৰু কেতিয়াবা ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটিৰ হৈ কাম কৰিছিল। ইয়াতে পাৰ্চি বলিভিয়ান বৰ্ডাৰৰ ওচৰত থকা জংগলবোৰক মেপিং কৰিবলৈ দিয়া হৈছিল। আৰ্লি 1924ত এনেকুৱা এটা অনোখা ডেষ্টিনেশ্যন বুলি পাৰ্চিয়ে যাত্ৰা আৰম্ভ কৰে। এমেজন ৰেইনফৰেষ্টৰ মাজত থকা এখন লষ্ট চিটি, এক ধৰণৰ বহুতো ধন সম্পত্তি থকা শক্তিশালী বংশই ৰাজত্ব কৰা হৈছিল বুলি কোৱা হয়। পাৰ্চিয়ে ৰিয়েলাইজ কৰিলে কি অসাধাৰণ মহ, ৰক্ত খোৱা পোক আদিৰ লগত যুদ্ধ কৰি আগবাঢ়ি গৈ থকা ইমান সহজ কথা নহ'ব। কিন্তু তথাপি লিডাৰ পাৰ্চি ল'ৰা জেক আৰু সহবিন্দৰ লগত লষ্ট চিটি জেড বুলি আগবাঢ়ি গৈ থাকিল। আৰু কিছুদিন কষ্ট কৰি গৈ থকাৰ পিছতো ডেড হৰ্চ কেম্প বুলি এটা কেম্পত ইহঁতে কিছু টাইম জিৰণি লয়। ইয়াৰ উপৰিও পাৰ্চিয়ে নিজৰ ৱাইফ বুলি এটা টেলিগ্ৰাম লিখে কি নিনা, জেক ইজ ৱেল এণ্ড ফিট এণ্ড গেটিং ষ্ট্ৰংগাৰ এভৰি ডে, ইউ নিড হেভ ন' ফিয়াৰ অফ এনি ফেইলাৰ। একচুৱেলি এই চবতকৈ মিষ্টেৰিয়াছ কথাটো হ'ল কি এই টেলিগ্ৰাম মেছেজৰ পৰা আজি 100 বছৰলৈকে টাউন জেড বিচাৰিবলৈ গৈ পাৰ্চি আৰু গোটেই টিমৰ একো এভিডেঞ্চ বিচাৰি পোৱা নগ'ল। আৰু লগতে পিছত টাউন জেড বিচাৰিবলৈ গৈ 100তকৈও বেছি মানুহ মৰিব লগা হয়। ভিডিঅ' ভাল লাগিছে ছাবস্ক্ৰাইবৰ বাটনটো টিপি দিয়ক। বহুত বহুত ধন্যবাদ।